নমস্কাৰ, তোমালোক সকলোকে মোৰ এই মেথামেটিক্স লাৰ্ণিং চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম অনুশীলনী 1.2ৰ 3 নম্বৰ কুৱেশ্যনটো। চাওঁচোন 3 নম্বৰ কুৱেশ্যনটোত কি দিছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ গসাউ আৰু লসাগু নিৰ্ণয় কৰিব লাগে। 1 নম্বৰটো দিছে যে 12, 15 আৰু 21। মৌলিক উৎপাদকীকৰণ মানে হৈছে যে উৎপাদকবোৰ সদায় কি হ'ব লাগিব, মৌলিক সংখ্যা হ'ব লাগিব। এতিয়া 12ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেনেহ'লে কি হ'ব, 2 পূৰণ 2 পূৰণ 3 হ'ল। ইয়াক আমি এনেধৰণে লিখিব পাৰিম 2 স্কোৱাৰ পূৰণ 3। আৰু মই যদি 15টো লিখোঁ কেনেকৈ লিখিব পাৰিম, 3 পূৰণ 5। আৰু মই 21টো যদি লিখোঁ তেতিয়াহ'লে কেনেকৈ লিখিব পাৰিম, 3 × 7। ইয়াত চোৱাচোন 2 2 3 3 5 3 7 চব কি হৈছে, প্ৰত্যেকটো একোটা মৌলিক সংখ্যা। গতিকে এইবোৰেই হৈছে মৌলিক উৎপাদকীকৰণ। এতিয়া আমাক কি লাগে, আমাক গসাউ লাগে। এতিয়া আমাক গসাউটো কি আছিলে যে আমাক গোটেইকেইটা সংখ্যাতে থকা কমন টাৰ্মটো। এতিয়া চোৱাচোন ইয়াত গোটেইকেইটাতে কমন টাৰ্ম কি আছে, 2টো ইয়াত আছে, ইয়াত নাই, ইয়াত নাই। 3টো ইয়াত আছে, 3টো ইয়াতো আছে, 3টো ইয়াতো আছে। গতিকে আমি কমন টাৰ্ম কি পালোঁ, প্ৰত্যেকটোতে কি আছে, 3টো আছে। গতিকে সিহঁতৰ গসাউ কিমান হ'ব, গসাউ 3 হ'ব। লসাগু এতিয়া আমি কি কৰিব লাগিব, আকৌ লসাগু উলিয়াব লাগিব। লসাগুটো কি আছিলে যে প্ৰত্যেকটোৰে উৎপাদকীকৰণৰ ক্ষেত্ৰত প্ৰত্যেকটো সংখ্যাৰ উচ্চতম ঘাতবোৰৰ পূৰণফল। এতিয়া চাওঁ, প্ৰথমটোত উচ্চতম ঘাত 2 কি হ'ব, 2 স্কোৱাৰ হ'ব। গতিকে 2 স্কোৱাৰ পূৰণ 3, ইয়াতো 3ৰ পাৱাৰ 1 হৈ আছে, ইয়াতো 1 হৈ আছে, ইয়াতো 1 হৈ আছে। গতিকে আমি ইয়াৰ পৰা যিকোনো এটা 3 ল'লেই হ'ল, 3 ল'লোঁ। এতিয়া 5ৰ হাইষ্ট পাৱাৰ কিমান, 1, গতিকে 5 ল'লোঁ। 7ৰ হাইষ্ট পাৱাৰ কিমান হ'ব, 7 আছে, গতিকে 1 আছে, গতিকে সেইটো কাৰণে আমি 7 লৈছোঁ। গতিকে যদি মই এইটো মাল্টিপ্লাই কৰোঁ কিমান হ'ব, 4 হ'ব। 4 পূৰণ 3, 5 × 7 যদি হয় তেতিয়াহ'লে কিমান হ'ব, 4 × 3 = 12, 5 বাং 60, 60 পূৰণ যদি মই 7 কৰোঁ কিমান হ'ব, 6 7 × 42, অৰ্থাৎ কিমান পাইছোঁ, 420। এইধৰণে আমি উৎপাদক বিশ্লেষণ অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে দি থোৱা সংখ্যাবোৰৰ পৰা সিহঁতৰ লসাগু আৰু গসাগু নিৰ্ণয় কৰিব পাৰোঁ। 2 নম্বৰটো দিছে যে 17, 23 আৰু 29। ইহঁতৰ আমি কি কৰিব লাগিব, মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে গসাউ আৰু লসাগু নিৰ্ণয় কৰিব লাগে। এতিয়া আমি চাওঁচোন ইয়াক কেনেকৈ কৰিব পাৰোঁ। যিহেতু এটা 17টো এটা মৌলিক সংখ্যা, গতিকে ইয়াৰ উৎপাদক কি হ'ব, সংখ্যাটো নিজে আৰু 1 হ'ব। গতিকে বেলেগ সংখ্যাই যিহেতু হৰণ নাযায়, গতিকে আমি কি বুলি লিখিব পাৰিম, 1 × 17। ঠিক তেনেধৰণে 23টো আছে এটা মৌলিক সংখ্যা, ইয়াৰো উৎপাদক কি হ'ব, 1 পূৰণ 23। 29টো এটা মৌলিক সংখ্যা, গতিকে কি হ'ব, 1 পূৰণ 29। এইটো যদি আমি গসাউ উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰোঁ, প্ৰত্যেকটো টাৰ্মতে থকা কমন সংখ্যাটো। এতিয়া চোৱাচোন ইয়াত প্ৰত্যেকটোৰ ক্ষেত্ৰতে 1ৰ বাদ দিটো বেলেগ একোৱে কমন নাই, গতিকে গসাউ কি হ'ব, গতিকে গসাউ সমান 1 হ'ব। যদি মই লসাগু উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, যদি লসাগু উলিয়াওঁ তেতিয়াহ'লে কি কওঁ, প্ৰত্যেকটো টাৰ্মৰে উচ্চতম ঘাতবিলাকৰ পূৰণফল। ইয়াত চাওঁচোন 17ৰ উচ্চতম ঘাত কিমান, 1, গতিকে এইটো 17 হ'ব। ঠিক তেনেধৰণে 23, এইফালে কি হ'ব, 29 হ'ব। যদি আমি ইহঁতক আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম যে 11,339। আমি এনেধৰণে ইহঁতৰ মৌলিক উৎপাদকৰ সহায়ত গসাউ আৰু লসাগু নিৰ্ণয় কৰিব পাৰোঁ। নম্বৰটো দিছে যে 8, 9 আৰু 25। আমি 8ৰ মৌলিক উৎপাদকবোৰ কি হ'ব, 2 পূৰণ 2 পূৰণ 2 সমান কিমান বুলি লিখিব পাৰোঁ, 2 কিউব। যিহেতু 2 3টা পূৰণ হৈ আছে সেইটো কাৰণে 2 কিউব হৈছে। ঠিক তেনেধৰণে 9টো কি ধৰণে লিখিব পাৰিম, 3 পূৰণ 3, যিহেতু 3 দুটা পূৰণ হৈ আছে গতিকে আমি ইয়াক কেনেধৰণে লিখিব পাৰিম, 3 স্কোৱাৰ। এইফালে কি দিছে, 25 দিছে, যে 25টো কি হ'ব, 5 পূৰণ 5, যিহেতু 5 দুটা পূৰণ হৈ আছে গতিকে আমি কেনেকৈ কি বুলি লিখিব পাৰিম, 5 স্কোৱাৰ। এতিয়া চাওঁচোন, আমি গসাগু আৰু লসাগু যেতিয়া উলিয়াব লাগে তেতিয়া গসাগু উলিয়াওঁতে কি কৰিছিলোঁ, প্ৰত্যেকটোৰ ক্ষেত্ৰত কমন টাৰ্ম লৈছিলোঁ। যিহেতু ইয়াতে কোনো এটা ক্ষেত্ৰতে কমন টাৰ্ম একো নাই, মানে একে ধৰণৰ সংখ্যা ক'তোতো নাই, গতিকে যেতিয়া এনেকুৱা ধৰণৰ কথা আহি পৰে, যেতিয়া একে সংখ্যা অৰ্থাৎ একে সংখ্যা যেতিয়া নাথাকে তেতিয়াহ'লে সিহঁতৰ গসাউ কিমান হয়, সদায় 1 হয়। এইটো কথা মনত ৰাখিবা। যদি কোনো ধৰণৰ টাৰ্ম কমন নাথাকে তেতিয়াহ'লে আমি সিহঁতৰ গসাউ 1 বুলি লিখিব পাৰোঁ। আৰু লসাগু উলিওৱা পদ্ধতিটো গম পাইছে, প্ৰত্যেকটো টাৰ্মৰে উচ্চতম ঘাতবোৰৰ পূৰণফল। এতিয়া ইয়াৰ প্ৰথমটোৰ ক্ষেত্ৰত উচ্চতম ঘাত 2 কিউব, অৰ্থাৎ 2 কিউব হ'ব। ছেকেণ্ডটোৰ ক্ষেত্ৰত 3 স্কোৱাৰ আছে, গতিকে 3 স্কোৱাৰ হ'ব। থাৰ্ডটোৰ ক্ষেত্ৰত কি আছে, 5 স্কোৱাৰ আছে, গতিকে 5 স্কোৱাৰ হ'ব। আৰু 2 কিউব মানে কিমান হ'ব, 8, মানে অৰ্থাৎ 2 3টা পূৰণফল। 2 3টা পূৰণ কৰিলে 8 নাপাওঁ জানো, চোৱাচোন 2 2 গুণ 4, 4 2 গুণ 8। ঠিক তেনেধৰণে 3 দুটা পূৰণ কৰিলে আমি 9 পাওঁ।
আৰু 5 দুটা পূৰণ কৰিলে কিমান পাওঁ 25 পাওঁ যদি মই এহেঁতৰ পূৰণ কৰোঁ তেতিয়াহ'লে মই পূৰণ ফলটো পাম যে 1800 অৰ্থাৎ 1800 পালোঁ এই ধৰণে আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কোনো সংখ্যাৰ লসাগু আৰু গসাউ নিৰ্ণয় কৰিব পাৰোঁ 4 নম্বৰ কুৱেশ্যনটোত দিছে যে দিয়া আছে গসাউ অফ 306 আৰু 659 সমান 9 এতিয়া গসাউটো দি দিছে হে সংখ্যা দুটা গতিকে আমি লসাগু উলিয়াব লাগে লসাগু অফ 306 and 657 আমি এটা লসাগু উলিয়াব লাগে আমি এটো কেনে ধৰণে কৰিম এটো উলিওৱা এটা নিৰ্দিষ্ট নিয়ম আছে অৰ্থাৎ আমি এটা ফৰ্মুলা আগতে শিকি আহিছো সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ইয়াৰ সমাধান কৰিব পাৰিম আমি এটা প্ৰথমতে দি থোৱা কথাটো লিখি লওঁ দিয়া আছে গসাউ 306 and 659 is equal to 9 এটাকে আমি দিয়া ফৰ্মুলাটো লিখো এতিয়া আমাক দিয়া ফৰ্মুলাটো আমি এনে ধৰণে লিখিম আমি জানো যে যিকোনো দুটা সংখ্যাৰ গসাউ আৰু সংখ্যা দুটাৰ লসাগুটোৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলটোৰ সৈতে সমান হয় অৰ্থাৎ এনেকৈ নাছিলে জানো গসাউ যদি সংখ্যা দুটা ab হয় দেন লসাগু অফ ab is equal to সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ ab ৰ পূৰণফল ইয়াত সংখ্যা দুটা কি হৈছে 306 আৰু 657 সৰি দে এটো 7 আছিলে সৰি এটো মোৰ ভুল হৈছিলে পূৰণফল গতিকে আমি কি লিখিব পাৰিম এটা গসাউটো যেহেতু আমাক দিয়া আছে ইয়াতে ab মানে কিমান আছে 306 আৰু 657 গতিকে আমি ইয়াত এটো এনে ধৰণে লিখি দিম এতিয়া গসাউ কিমান লিখিব পাৰিম 306 657 যেহেতু আমি লসাগুটো নেজানো গতিকে আমি লসাগুটো এনে ধৰণে লিখিম লসাগু 306 657 is equal to সংখ্যা দুটা পূৰণফল অৰ্থাৎ 306 আৰু 657 ৰ পূৰণফল যেহেতু আমি গসাউটো জানো গতিকে গসাউটো আমি কি পাতি দিম 9 পাতি দিম ডাইৰেক্ট 9 পাতি দিম গতিকে লসাগুটো যেহেতু আমাক উলিয়াবলৈ দিছে গতিকে আমি লসাগুটোৰ ক্ষেত্ৰত একো চেঞ্জ নকৰোঁ লসাগুটো আমি একে ধৰণে ৰাখিম সমান 306 আৰু যদি মই 659 টো পূৰণ কৰোঁ প্ৰথমতে বাৰু আমি এনে ধৰণে ৰাখি চাওঁচোন কি হয় দেখা যাওক গতিকে আমি এটো লসাগুটো এফালে ৰাখিলো যেহেতু আমি লসাগুটো উলিয়াব লাগে সেইটো কাৰণে তাক আমি বাওঁফালে ৰাখিলো অৰ্থাৎ বাওঁ পক্ষ ৰাখিছো আৰু যেহেতু 9 টো এফালে পূৰণ বাওঁ পক্ষত পূৰণ হৈ আছে যদি তাক সোঁ পক্ষলৈ লৈ যোৱা হয় তেতিয়াহ'লে কি হ'ব হৰণ হৈ যাব গতিকে 9 ৰে হৰণ কৰিলে এটোৱে 306 ক কেইবাৰ যাব 34 বাৰ যাব গতিকে আমাৰ এতিয়া পূৰণটো সহজ হৈ গ'ল গতিকে কিমান হ'ব লসাগু অফ 306 and 657 is equal to কি হ'ব 34 into 657 যদি মই 34 আৰু 657 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 22338 অৰ্থাৎ আমাক দিয়া সংখ্যা দুটাৰ লসাগুটো ওলালে লসাগু সমান লসাগু অফ 306 and 657 is equal to কিমান বুলি পাতিব পাৰিম 22338 এই ধৰণে আমি কোনো এটা সংখ্যাৰ যদি আমাক লসাগুটো দিয়া থাকে বা গসাউটো দিয়া থাকে তাৰ পৰা গসাউ বা লসাগু উলিয়াব পাৰিম এই ফৰ্মুলাটোৰ সহায়ত এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা এই ফৰ্মুলাটো মনত থাকিলে তোমালোকে এনেকুৱা ধৰণৰ সকলোবোৰ অংক কৰিব পাৰিবা ইয়াৰ পিছতো যদি তোমালোকৰ কিবা নুবুজা বা নোৱাৰাকে আছে এই গিটাৰ ভিতৰত তেনেহলে তোমালোকে মোক কমেন্ট কৰি জনাবা যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশন বেলটো বজাবা আৰু লগতে তোমালোকৰ লগৰবোৰলৈও ভিডিওটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ